সামাজিক মাধ্যমলৈ পুনৰ চৰ্চালৈ আহিল অসমৰ জনপ্ৰিয় অভিনেত্ৰী শ্যামন্তিকা শৰ্মা। পুনৰ বাতৰিৰ শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছে অভিনেত্ৰী শ্যামন্তিকা শৰ্মা। আনকি প্ৰেম বিবাহ সম্পৰ্কীয় কথাবোৰক লৈও প্ৰায় চৰ্চাত থাকে অভিনেত্ৰীগৰাকী। সকলোৱে জানিবলৈ খোজা এটা প্ৰশ্নৰ উত্তৰ নুবুজাত এইবাৰ অভিনেত্ৰীগৰাকীয়ে মুখ খুলিলে। হয়, অভিনেত্ৰীগৰাকীয়ে নিজেই ক'লে যে তেখেতৰ স্বামীৰ লগত ডাইভৰ্চ হোৱাটো সঁচা কথা আৰু অভিনেত্ৰী শ্যামন্তিকা শৰ্মা নয়ন নিলিমৰ সৈতে প্ৰেমৰ সম্পৰ্কত থকাৰ বাবে তেখেতৰ স্বামীৰ সৈতে তেখেতৰ স্বামীৰ লগত ডাইভৰ্চ হৈছে বুলি সমালোচনা কৰাও দেখা গৈছিল। যদিও ডাইভৰ্চৰ মূল কাৰণ শ্যামন্তিকা শৰ্মাৰ স্বামীয়ে কৰা অত্যাচাৰৰ কাৰণে ডাইভৰ্চ হৈছে বুলি মুখ খুলিছে শ্যামন্তিকা শৰ্মাই। তথাপিও কিন্তু একাংশই এতিয়া মানি ল'ব পৰা নাই অভিনেত্ৰী শ্যামন্তিকা শৰ্মাই কোৱা কথাবোৰ সত্যনে আৰু নয়ন নিলিমৰ বাবে সঁচাকৈ অভিনেত্ৰী শ্যামন্তিকা শৰ্মাৰ ডাইভৰ্চ হৈছে নেকি? এই বিষয়টো পোহৰলৈ আহিবলৈ এতিয়াও সময় আছে। নিশ্চয় সঠিক সময়ত আমাৰ দৰ্শকসকলক আমি জনাম। তেতিয়ালৈ ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো নিশ্চয় প্ৰেছ কৰি দিব। থেংক ইউ।